নমস্কাৰ আজিৰ ভিডিঅ'ত আমি অসমৰ কোন ঠাই কিহৰ বাবে বিখ্যাত এই বিষয়ে কেইটামান প্ৰশ্ন আলোচনা কৰিম। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল কোন জিলাত আটাইতকৈ শিক্ষিতৰ হাৰ বেছি? উত্তৰ কামৰূপ মহানগৰত। কুৱেশ্যন নম্বৰ 2 অসমৰ আটাইতকৈ জনবহুল নগৰ কোনখন? উত্তৰ গুৱাহাটী। কুৱেশ্যন নম্বৰ 3 অসমৰ ক'ত সৈনিক স্কুল আছে? উত্তৰ গোৱালপাৰা জিলাৰ মৰণৈত। কুৱেশ্যন নম্বৰ 4 অসমৰ ক'ত চাহ খেতিৰ গৱেষণা কেন্দ্ৰ আছে? উত্তৰ যোৰহাট জিলাৰ টকলাইত। কুৱেশ্যন নম্বৰ 5 অসমৰ আটাইতকৈ জনবহুল গাঁও কোনখন? উত্তৰ শুৱালকুছি। কুৱেশ্যন নম্বৰ 6 অসমৰ কোনখন বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছে? উত্তৰ দ্বীপৰ বিলক। কুৱেশ্যন নম্বৰ 7 বিশ্বৰ প্ৰথমটো পল ক্লাব ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ শিলচৰত। কুৱেশ্যন নম্বৰ 8 অসমৰ কোন কোন ঠাইত প্লাইউড কাৰখানা আছে? উত্তৰ মাৰ্ঘেৰিটা আৰু মৰিয়নিত। কুৱেশ্যন নম্বৰ 9 অসমৰ আটাইতকৈ বৃহত্তম ৰেল জংচন কোনখন? উত্তৰ লামডিং। কুৱেশ্যন নম্বৰ 10 বগীবিল কোন ঠাইত অৱস্থিত? উত্তৰ ডিব্ৰুগড় আৰু ধেমাজিত। কুৱেশ্যন নম্বৰ 11 আয়ুৰ্বেদ চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? উত্তৰ গুৱাহাটীত। কুৱেশ্যন নম্বৰ 12 বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত? উত্তৰ মাকুমত। কুৱেশ্যন নম্বৰ 13 কাঁহ পিতলৰ বাচন ক'ত তৈয়াৰ কৰা হয়? উত্তৰ সৰ্থেবাৰী আৰু হাজোত। কুৱেশ্যন নম্বৰ 14 অসমৰ ক'ত হাতীৰ দাঁতৰ বস্তু তৈয়াৰ কৰা হয়? উত্তৰ বৰপেটাত। কুৱেশ্যন নম্বৰ 15 অসমৰ ক'ত ৰেল ইঞ্জিন মেৰামতি কৰা হয়? উত্তৰ বঙাইগাঁৱত। কুৱেশ্যন নম্বৰ 16 অসমৰ কোন কোন ঠাইত চেনিকল আছে? উত্তৰ বামুণীগাঁও, চাৰগোলা আৰু কামপুৰত। কুৱেশ্যন নম্বৰ 17 অসমৰ ক'ত ক'ত তেল শোধনাগাৰ আছে? উত্তৰ বঙাইগাঁও, নুনমাটি আৰু নুমলীগড়ত। কুৱেশ্যন নম্বৰ 18 অসমৰ কোনখন ঠাই জাপি শিল্পৰ বাবে বিখ্যাত? উত্তৰ নলবাৰী জিলাৰ বৰমুৰিকোনা। কুৱেশ্যন নম্বৰ 19 পৃথিৱীৰ দ্বিতীয় ডাঙৰ চাহ নিলাম কেন্দ্ৰ ক'ত অৱস্থিত? উত্তৰ গুৱাহাটীত। কুৱেশ্যন নম্বৰ 20 অসমৰ মৰাপাট কল ক'ত অৱস্থিত? উত্তৰ শিলঘাটত। কুৱেশ্যন নম্বৰ 21 অসমৰ চিমেণ্ট কাৰখানা ক'ত অৱস্থিত? উত্তৰ বোকাজানত। কুৱেশ্যন নম্বৰ 22 অসমৰ একমাত্ৰ পশু চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? উত্তৰ গুৱাহাটীৰ খানাপাৰাত। কুৱেশ্যন নম্বৰ 23 পেট্ৰকেমিকেলছ ক'ত অৱস্থিত? উত্তৰ নামৰূপত। কুৱেশ্যন নম্বৰ 24 পোৱামক্কা ক'ত অৱস্থিত? উত্তৰ কামৰূপ জিলাৰ হাজোত। কুৱেশ্যন নম্বৰ 25 বনস্পতি উদ্যান ক'ত অৱস্থিত? উত্তৰ আমিনগাঁৱত। কুৱেশ্যন নম্বৰ 26 অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? উত্তৰ গুৱাহাটীত। কুৱেশ্যন নম্বৰ 27 অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন ক'ত অৱস্থিত? উত্তৰ তেজপুৰত। কুৱেশ্যন নম্বৰ 28 অসমৰ প্ৰথমটো তেল শোধনাগাৰ ক'ত অৱস্থিত? উত্তৰ ডিগবৈ। কুৱেশ্যন নম্বৰ 29 অসমৰ প্ৰথমটো ছপাশাল ক'ত অৱস্থিত? উত্তৰ শিৱসাগৰত। কুৱেশ্যন নম্বৰ 30 অসমৰ ক'ত গৰম পানীৰ উ আছে? উত্তৰ গোলাঘাট জিলাৰ নাম্বৰ হাবিত। কুৱেশ্যন নম্বৰ 31 চূণশিলৰ খনি ক'ত আছে? উত্তৰ কাৰ্বি আংলঙত। কুৱেশ্যন নম্বৰ 32 অসমৰ প্ৰথমখন সমবায় সমিতি
ক'ত অৱস্থিত? উত্তৰ শ্বিলং সমবায় টাউন বেংক। কুৱেশ্যন নম্বৰ 33 অসমৰ ক'ত ক'ত কয়লা খনি আছে? উত্তৰ মাকুম, লিডু, কাৰ্বি আংলং আৰু উত্তৰ কাছাৰত। কুৱেশ্যন নম্বৰ 34 অসমৰ প্ৰথমখন লোক আদালত ক'ত স্থাপন কৰা হৈছিল? উত্তৰ হাজোত। কুৱেশ্যন নম্বৰ 35 অসমত মিল মহাবিদ্যালয় কোন ঠাইত আছে? উত্তৰ ৰহাত। কুৱেশ্যন নম্বৰ 36 অসমত সূতা কটা কল ক'ত আছে? উত্তৰ জাগিৰোডত। কুৱেশ্যন নম্বৰ 37 অসমৰ একমাত্ৰ চলচ্চিত্ৰ ষ্টুডিঅ' জ্যোতি চিত্ৰবন ক'ত অৱস্থিত? উত্তৰ গুৱাহাটীৰ কাহিলীপাৰাত। আৰু ইয়াৰ লগে লগে আজিৰ ভিডিঅ'টো সমাপ্ত হ'ল। ধন্যবাদ।